নমস্কাৰ অৰুণোদয় 2.0 নতুন আপডেট পাবৰ বাবে ৰখি থকা সমূহ অসমবাসী ৰাইজক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে কুশলে আছে। যিসকল হিতাধিকাৰীয়ে অৰুণোদয় 2.0 ফৰ্মখন ফিল আপ কৰিছে আৰু চৰকাৰী ধনটো কেতিয়া বেংক একাউণ্টত সোমাব তাৰ আপডেট পাবৰ বাবে ৰখি আছে, তেন্তে মোৰ ভিডিঅ'টো আপোনালোকৰ বাবে সঠিক ভিডিঅ'। এতিয়া পলম নকৰি আপোনালোকক সোনকালে নতুন অৰুণোদয় 2.0 আপডেটখিনি মই দিবলৈ চেষ্টা কৰিম। আমি জানো যে অৰুণোদয় 2.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে ডিসেম্বৰ মাহৰ পৰা আৰু এই প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহলৈকে চলি আছিল। আপোনালোকে যদি সঠিকভাৱে অৰুণোদয় 2.0 ফৰ্মখন ফিল আপ কৰিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় অৰুণোদয় ধনটো পাব। কিন্তু তাৰ আগতে আপোনালোকক এটা কথা কৈ দিব বিচাৰিছো যে যদি আপোনালোকে অনলাইন পৰ্টেল যোগে অৰুণোদয় 2.0 ফৰ্মখন ফিল আপ কৰিছে তেতিয়াহ'লে আপোনালোকৰ ধনটো পোৱাৰ সম্ভাৱনা কম, কাৰণ যেহেতু আমাৰ গাঁও পঞ্চায়তত আৰু নগৰ সমিতিবোৰত কিছুমান সমিতি গঠন কৰি দিয়া হৈছে যিসকলে আপোনালোকৰ ঘৰত গৈ ফৰ্মবোৰত আপোনালোকৰ নাম ঠিকানা লিখি আনিব আৰু যেতিয়া লিষ্টখন পাব্লিছড হ'ব তেতিয়া আপোনালোকৰ সিগনেচাৰৰ কাৰণে ঘৰত যাব, নহলে আপোনালোকক ফোন যোগে মাতিব। আৰু যেতিয়া আপোনালোকৰ লিষ্টত নামটো আহিব আপোনালোকে জানিব পাৰিব যে আপোনালোকে অৰুণোদয় হিতাধিকাৰী হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছে। এতিয়া আপোনালোকক কৈ দিছো যে অৰুণোদয় 2.0 যিসকল আবেদনকাৰী আছে তেওঁলোকৰ ধনটো অহা মাহৰ অৰ্থাৎ এপ্ৰিল মাহৰ 10 তাৰিখে একাউণ্টত সোমাব বুলি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এটি জাননী দিয়া হৈছে। আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ এনেকুৱা অৰুণোদয় বিষয়ত নতুন কিবা আপডেট জানিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ পৰৱৰ্তী ভিডিঅ'বোৰৰ নটিফিকেশন আপোনালোকৰ তালৈ গৈ থাকে। ধন্যবাদ থাকিল সকলোকে।